memorandum of please memorandum of settlement মনত পেলাই দিছো যি আৰ্টিকল 244A আছে সেইটো সোনকালে দি দিয়ক ষ্টেট উইথিন দা ষ্টেট এতিয়া কাৰ্বি আংলং এনচিল শান্ত হ'ব তাৰে পিছত এতিয়া 30-40 বছৰ হৈ গ'ল দিয়াই নাই কিয় দিয়া নাই আমাৰ ডেকা ল'ৰাবিলাকেও মানে কি কয় খং উঠি আছে এতিয়া সেইকাৰণে মাজে মাজে ডিমাণ্ড কৰাটো কি বেয়া হৈছে নেকি এইটো কি Sixth schedule হ'ল মিনি কনষ্টিটিউচন স্যাৰ ছিক্স শিডিউল হ'ল মিনি কনষ্টিটিউচন ইয়াত এইখন কিতাপত ছাৰ এইখন কিতাপে ছিক্স শিডিউলৰ ওপৰত আটাইতকৈ ভাল কিতাপ ছাৰ পূৰ্ণ আমাক অনুচ্ছেদ দিছে ছিক্স শিডিউল গতিকে এই ছিক্স শিডিউল আমাৰ ষ্টেট উইদিন ষ্টেট হ'লে আমাৰ কাৰ্বি আংলং উত্তৰ কাছাৰ আৰু বিটিআদিক আমি ভাৰতৰ সংবিধানৰ 244A কৰিব লাগে তেতিয়াহ'লে বিটিআৰ কাৰ্বি আংলং আৰু ডিমা হাছাওটো আমাৰ দিছপুৰৰ নিচিনা একেই মন্ত্ৰী সভা গঠন একেই ক্ষমতাৰ মন্ত্ৰী সভা গঠন কৰাটোতে একমাত্ৰ সমাধান লুকাই আছে ছাৰ এই দিশটোলৈ আমি আগবাঢ়ি যাব লাগিব বিদ্যা সিং ইংলেণ্ড ডাঙৰীয়া সময় 5 মিনিট আপোনাৰ চেয়াৰমেন ডাঙৰীয়া আজি সঁচাকৈ বৰ আনন্দিত কিয় দিছ ইজ দ্য ফাৰ্ষ্ট টাইম যে নিজৰ এছেম্বলি স্থায়ী জেগাৰ পৰা অসমৰ বেলেগ দিব লাগিব যাই নহওক চেয়াৰমেন ডাঙৰীয়া আমাৰ চিফ মিনিষ্টাৰ দূৰদৰ্শিতাৰ ফলত আৰু আমাৰ স্পীকাৰ দূৰদৰ্শিতাৰ ফলত আজি বিটিআইডি ট্ৰাইবেল এৰিয়া ফাৰ্ষ্ট আউটছাইড মানে কি কয় ধন্যবাদ দিব লাগিব আৰু বিশেষকৈ আমাৰ ছিক্স শিডিউলৰ কথা ছিক্স শিডিউলটো হিলছতহে মানে কি কয় ছিক্স শিডিউলটো পৰা হিলছ এৰিয়াটোহে অসমৰ হিলছ এৰিয়াটোহে ছিক্স শিডিউল কৰা হৈছে প্ৰথমতে এতিয়া বাৰু বিটিআইডি হৈছে কিন্তু পাছত কিয় আণ্ডাৰেষ্ট হ'ল কাৰ্বি আংলং আৰু এনচিলছ পিপল কথাটো হৈছে দা দেন চিফ মিনিষ্টাৰ এণ্ড দা দেন গভৰ্ণমেণ্ট সেই সময়ত কৈছে তহঁতে নাযাবি মেঘালয়ত আমাৰ লগতে থাকিবি না বক্সিছ দিম কি বক্সিছ দিব কি ৰিৱাৰ্ড দিব সেইটো হৈছে আৰ্টিকল 244A ষ্টেট উইথিন দ্য ষ্টেট সেই যেতিয়া প্ৰদত্ত কৰিছে আইনত সংবিধানত তাৰে পিছত এতিয়া 30-40 বছৰ হৈ গ'ল দিয়াই নাই আমাৰ নাতিসকলেও এতিয়া মানে গম পোৱা গৈছে আমাৰ ল'ৰাসকলেও গম পোৱা হৈ গৈছে আমিও গম পোৱা গৈছে কিয় দিয়া নাই এতিয়া সেইকাৰণে মাজে মাজে ডিমাণ্ড কৰাটো কি বেয়া হৈছে নেকি নহ'লে সিহঁতক ক'ব যে একোৱেই নাই বুলি কৈ দিব সেইকাৰণে মনত পেলাই দিছো যি আৰ্টিকল 244A আছে সেইটো সোনকালে দি দিয়ক ষ্টেট উইথিন দা ষ্টেট কাৰণ নিজেহে ভোট দিছে আজি চিফ মিনিষ্টাৰ আজি গভৰ্ণমেণ্ট সেই তেতিয়া গভৰ্ণমেণ্টে যিটো ভোট দিছে সেইটো কৰিব লাগিবতো কথা নাৰে সেই সময়তো বোধ কৰিছো শৰৎচন্দ্ৰ সিনহা নেকি শৰৎচন্দ্ৰ সিনহা মই কাৰো নাম নকওঁ আৰু মানে মিনিষ্টাৰ গভৰ্ণমেণ্ট তাকে কিয় মানে কি কয় আমাৰ এইটো সন্মান নজনালে আমাৰ ডেকা ল'ৰাবিলাকেও মানে কি কয় খং উঠি আছে সেইকাৰণে এতিয়া ডেভেলপমেণ্ট এতিয়া সঁচাকৈ আমাৰ চিফ মিনিষ্টাৰ ছাৰে যে ছিক্স শিডিউলৰ সম্পৰ্কে কাৰ মনত দুখ আছে কওক সেইকাৰণে আজি বহলভাৱে চবকো মানে কি শুনাকৈ জানাকৈ চিফ মিনিষ্টাৰ ছাৰেতো নন ছিক্স শিডিউলসকলক বুজাব নোৱাৰে যে আপোনালোকে বুজক বুলি এছেম্বলিতে চবকে কথা ক'বলৈ চান্স দিছে চবলৈ জানিবলৈ দিছে হয়নে নহয় ইভেন আমাৰ অখিলেও কৈছে আৰু আমাৰ কি কয় আমিনুল ইছলামেও কৈছে সেইটো ধেমালি কথা ইটিছে ৰেকৰ্ড কি ভাল হৈছে তাৰমানে চিফ মিনিষ্টাৰে 244 দি দিয়ক বুলি ইনডাইৰেক্টলি ছাপোৰ্ট কৰাৰ নিচিনা হৈছে গতিকে আপোনাৰ হৈ গ'ল কথাটো ডিচিশ্যন নিদিয়ে যে কি নহওক ছাৰ
ইয়াত আমাৰ কাৰ্বি আংলঙত বহুতো উঠনি আপুনি কৈছে যে ৰাস্তা পদূলি সঁচাকৈ ভাল পাইছে, মেডিকেল কলেজ পাইছে, আৰু কি লাগে সেইটো কওক, তেতিয়া কামটো হ'ব। ইউনিভাৰ্চিটি দিছে। এতিয়া মই আৰু বৰ বেছি নহয়, আপুনি আকৌ কামান দি দিব, বন্ধ কৰি থৈ দিব। এতিয়া কথাটো হৈছে, মই অলপ এইটো পঢ়ি দিছো। এতিয়া কাৰ্বি আংলং এনচিল শান্ত হ'ব। কি শান্ত হ'ব? এই পঢ়ি শুনাই দিছো। মেমৰেণ্ডাম অফ প্লিজ memorandum of settlement. The government of India and the government of Assam have made persistent efforts in the past to fulfill the legitimate aspiration of the Karbi people, which led to devolution of more autonomy to the Karbi Anglong Autonomous Council and development of the area. Notwithstanding this initiative, organization representing the Karbi people continue the demand for creation of an autonomous state under Article 244A of the Constitution in a effort to find a comprehensive and final solution to the issue. Several rounds of tripartite discussion were recently held with the leaders of Karbi Anglong armed groups as well as elected representatives of Karbi people. The negotiations have led to the signing of the memorandum of settlement, which will ensure greater devolution of autonomy to the Karbi Anglong Autonomous Council, protection of identity, language, culture, etc. of Karbi people, rehabilitation of cadre of the armed groups, and focus development of the council area without affecting the territorial and administrative integrity of the Assam. The signatory armed groups have agreed. The signatory groups have agreed to absorb violence and join the peaceful democratic process as established by law of the land. First, the Committee of the Legislative Assembly of Assam, as envisaged under Article 371B of the Constitution, will be constituted immediately. The government of India may expedite passage of the Constitution 125 Amendment Bill 2019, which proposes to rename the council as Karbi Anglong Autonomous Territorial Council and increase the number of members to not more than 50, of whom 6 members, including at least 2 women members, will be nominated by the governor, and the rest of the members will be elected of the adoptees. 3. The government of India and the government of Assam will take necessary steps to reserve 34 seats for ST and 10 seats under open category for the community out of 44 elected seats in KSC. আপুনি লেট কৰি দিব পাৰিব এইটো কৰি থাকক। মাত্ৰ এটা এক মিনিট। The Constitution 125 চবে নুবুজো আমি পাম বাৰু সেইকাৰণে শুনক। The Constitution 125 Amendment Bill 2019 proposes to transfer the further subject KSC amending 125 টো পাৰ্লিয়ামেণ্টত এমেণ্ডমেণ্ট হ'ব এতিয়া এইটো সেইকাৰণে এইটো চবে ছাপোৰ্ট দিব লাগে বুলি এইটো আমি উত্থাপন কৰিছো। নম্বৰ আৰু এটাটো হৈছে the government of Assam shall set up a committee to study the demand for notifying Karbi language as an associate language in the state. The committee will also recommend measures to further. এইটো ভাল হ'ব
আৰু এটা হৈছে the government of Assam shall set up a Karbi welfare council focus development of Karbi people living outside KAC আৰু মই লে ডাউন কৰিছো এইবিলাক আপুনি পাছ কৰি দিয়ক এতিয়া Thank you. হাত চাপৰি Thank you. দিয়ক হ'ব ঠিক ঠিক আছে এটা এক্সপ্লেইন ক'ব হ'ব ঠিক আছে হ'ব এইটো এক্সপ্লেইন কৰি হয় হয় এতিয়া আচলতে আমি আচলতে এতিয়া 6 শিডিউল সম্পৰ্কে আলোচনা কৰোঁতে এইটো জনা দৰকাৰ যে 6 শিডিউল কি 6 শিডিউল হ'ল মিনি কনষ্টিটিউশ্যন স্যাৰ 6 শিডিউল হ'ল মিনি কনষ্টিটিউশ্যন ইয়াত এইখন কিতাপত ছাৰ এইখন কিতাপে 6 শিডিউলৰ ওপৰত আটাইতকৈ ভাল কিতাপ ছাৰ জাষ্টিছ BL খানচাৰিয়াই কৈছে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ তেখেতে কৈছে 6 শিডিউল হ'ল মিনি কনষ্টিটিউশ্যন আৰু চিফ জাষ্টিছ হিদায়তুল্লাহ কৈছে যে চিফ শিডিউল হ'ল কনষ্টিটিউশ্যন উইদিন কনষ্টিটিউশ্যন গতিকে আমি এই চেঞ্জটো বুজি পোৱা দৰকাৰ যে ভাৰতৰ সংবিধানে যেনেকৈ 370 অনুচ্ছেদ দিছিলে তাতকৈ গুৰুত্বপূৰ্ণ আমাক অনুচ্ছেদ দিছে 6 শিডিউল গতিকে এই 6 শিডিউল আমাৰ ষ্টেট উইদিন ষ্টেট আৰু সেইকাৰণে বিয়ণ্ড 6 শিডিউলৰ কথাটো যে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই কৈছে যদি বিয়ণ্ড 6 শিডিউলৰ কথা ক'ব লাগে ঠিক আছে, thank you. তেতিয়াহ'লে আমাৰ কাৰ্বি আংলং উত্তৰ কাছাৰ আৰু বিটিআদিক আমি ভাৰতৰ সংবিধানৰ 244A 244A ৰ অধীনত আমি 244A ৰ অধীনত ছাৰ আমাৰ প্ৰকৃত যিটো স্বায়ত্ব শাসন সেই স্বায়ত্ব শাসন ষ্টেট উইদিন ষ্টেটৰ ব্যৱস্থা কৰিব লাগিব ছাৰ ঠিক আছে থেংক এইটো ইউ হ'ল যদি সঁচাকে বহু সমস্যাৰ স্থায়ী সমাধান লাগে হৈছে, তেতিয়াহ'লে thank you. মই এটাই কথা এটা বাক্য ছাৰ ক'ব পাৰোঁনে এটা বাক্য কওক 1967 চনত ইন্দিৰা গান্ধীয়ে তেতিয়াই ভাৰতক ফেডাৰেল ভিত্তিত পুনৰ্গঠন কৰিবৰ কাৰণে আৰু পাহাৰীয়া অঞ্চলবিলাকত অসমৰ প্লেইনছ এৰিয়া নিচিনাকে সমান মন্ত্ৰীসভা তৈয়াৰ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিলে ঠিক আছে আচলতে যদি এই জাতি সমস্যাৰ সমাধান কৰিব লাগে তেতিয়াহ'লে বিটিআৰ ঠিক আছে। কাৰ্বি আংলং আৰু ডিমা হাছাওটো Thank আমাৰ you. দিছপুৰৰ নিচিনা একেই মন্ত্ৰীসভা গঠন একে ক্ষমতাৰ মন্ত্ৰীসভা গঠন কৰাটোতে একমাত্ৰ সমাধান লুকাই আছে ছাৰ এই দিশটোলৈ আমি আগবাঢ়ি যাব লাগিব আৰু তেওঁলোকক প্ৰকৃত অৰ্থত Thank you. ষ্টেট উইদিন ষ্টেট Now I will statement. ছাৰ এইটো দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ঠিক বা আছে। কনষ্টিটিউশ্যন উইদিন কনষ্টিটিউশ্যন ধন্যবাদ দিয়াৰ ব্যৱস্থা কৰিব লাগিব। হ'ব আমি অধ্যক্ষ মহোদয় ইয়াৰ আগতেও অসমখন বহুকেইটা ভাগ হৈছে বেলেগ ছাপাৰেটিষ্ট কেইবাটাও হৈছে নাই এইকাৰণে অনলি 6 শিডিউলটো আমি কেনেকৈ এম্পাৱাৰমেণ্ট কৰিব পাৰোঁ ডিভাইডেড আছাম 50-50 পৰা আজি এটা অৱস্থালৈকে আহি পাইছে এইকাৰণে বেছি আৰু এইটো এতিয়া লাইন আকৌ কৈ যদি থাকিব নালাগে আমি সেইটো ৰাস্তালৈ গতি কৰো তেতিয়া অসমখন অহা হ'ব নাই নাই 244 ডিভাইড আছাম 50-50 নহয় কাৰণ ক'ব বিচাৰিম ছাৰ 244 ডিভাইড আছাম 50-50 নহয় ছাৰ ইনিচিয়েটিভ 244 সৰ্বোচ্চ ক্ষমতা ছাৰ আমি অসমৰ ভিতৰতে ক্ষমতা ছাৰ জনজাতিসকলৰ এই অধিকাৰ আমি কোনেও খৰ্ব কৰিব নোৱাৰো জনজাতিসকলৰ এই ক্ষমতা আমি কোনেও খৰ্ব কৰিব নোৱাৰো জনজাতিসকলক 244 মেম্বাৰ হ'ব ছাৰ 244 ষ্টেট উইথিন দ্য ষ্টেট হৈছে